গান্ধী জয়ন্তী উপলক্ষে সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ ABMSU কুমাৰঘাটা আঞ্চলিক সমিতিৰ উদ্যোগত কাবাডী খেল ল'ৰা আৰু ছিনিয়ৰ ল'ৰাৰ উভয়ে দুখন খেল অনুষ্ঠিত কৰা হৈছে আৰু এই খেলখনৰ আমাৰ কুমাৰঘাটা বৃহত্তৰ এলেকাৰ সমূহ খেলপ্ৰেমী ৰাইজ তথা ছাত্ৰ সংগঠনসকলক একত্ৰিত কৰি এখন কমিটি গঠন কৰিছে আৰু এই কমিটিৰ পৰিচালনা সমিতিৰ জৰিয়তে এই গান্ধী জয়ন্তী উপলক্ষে 1-2 অক্টোবৰ 2021 বৰ্ষৰ এই খেলখন অনুষ্ঠিত কৰাৰ কাৰণে এটা কুমাৰঘাটা এই অঞ্চলৰ খেলুৱৈসকলক উৎসাহ দিয়াৰ কাৰণে এটা প্ৰচেষ্টা হাতত লৈছে। তাৰ কাৰণে আমি ক্ৰীড়া সংগঠক হিচাপে সহযোগিতা আগবঢ়াই আছোঁ আৰু এই খেলখন এটাই মেছেজ দিব বিচাৰিছে যে আমাৰ এই সমাজত যিটো উশৃংখল মানে চলি আছে আৰু আমাৰ এই যিটো বেআইনীভাৱে যিসকল চলাৰ এটা পথ বাছি লৈছে ছাত্ৰ অৱস্থাৰ পৰাই এই ছাত্ৰ সংগঠন ইউনিটি এটা কৰাই যাতে এইবিলাকৰ বিৰুদ্ধে মাত মাতি যাব পাৰি, তাৰ কাৰণে এটা সুস্থ সবল আমাৰ এখন সমাজ গঢ়িব পাৰি, যাতে সুস্থ সবল সমাজ গঢ়ি এটা সুস্থ নাগৰিক গঢ়িব পাৰি, তাৰ কাৰণে এটা মেছেজ দিব বিচাৰিছে। যাই হওক, মই অশেষ ধন্যবাদ দিছোঁ মই সভাপতি হিচাপে যে আমি বৃহত্তৰ এই তামোলপুৰ এই অঞ্চলৰ ল'ৰাসকলক লৈ পেলাই যি আমাৰ খেলৰ কাৰ্যসূচী আহ্বান কৰিছে তাৰ কাৰণে মই সকলো আমাৰ কৰ্মকৰ্তাসকল মই মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে সুচাৰুৰূপে আমাৰ চলি যায় পৰৱৰ্তী কাৰ্যসূচীসমূহ আৰু এটা আহ্বান জনাম যে আমাৰ ইয়াৰ পৰাই খেলুৱৈ যাতে গঠনমূলকভাৱে খেলি অসমৰ নাম উজ্জ্বল কৰে, লগতে ভাৰতবৰ্ষতো যাতে স্থান পাব পাৰে তাৰ কাৰণে এটা অনুশীলন ব্যৱস্থা কৰিব লাগিব, এটা জাগৰণ কৰিব লাগিব। আমি এটা বৈপ্লৱিক এটা আন্দোলন কৰিব লাগিব, খেলৰ আন্দোলন কৰিব লাগিব, আমাৰ শৰীৰৰ আন্দোলন কৰিব লাগিব। এতিয়া দেখা নাপাওঁ যে আমি শৰীৰৰ যি আন্দোলন, যে শৰীৰৰ যিটো কাৰ্যসূচী এইবিলাক আমি দেখা নাপাওঁ। ফিটনেছ থাকিলে মন ঠিকে থাকিব, মন ঠিকে থাকিলে দেহ ঠিকে থাকিব, দেহ ঠিকে থাকিলে আমাৰ সমাজখন ঠিকে থাকিব। তাৰ কাৰণে এই প্ৰচেষ্টা হাতত লৈছে আৰু পৰৱৰ্তী সময়ত এইবিলাক প্ৰচেষ্টা চলি থাকক, সেই তাৰ কাৰণে মই আহ্বান জনাইছোঁ। বিভিন্ন দল সংগঠনে এইবিলাক কাৰ্যসূচী কৰি লওক। অকল কাবাডী খেল নহয়, খেল বহুত খেল আছে। আজি এই বিভিন্ন খেলৰ জৰিয়তে আমাৰ সমাজখন যাতে সুন্দৰ পৰিৱেশ এটা গঢ়ি উঠে তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ আৰু এই খেলখন যাতে সকলোৱে উপভোগ কৰক। আজি কালি 2 তাৰিখ, এই দুদিনেই যাতে আমাৰ কুমাৰঘাটা এই অঞ্চলৰ তামোলপুৰ অঞ্চলৰ বাসী আহক, খেলখন উপভোগ কৰক, চাওক কেনেকুৱা খেল এটা হৈ আছে। বহুতে নাজানে, কাবাডী খেল নাজানে, বহুতে নাজানে, গতিকে ইয়াতে শিকক। গতিকে এইটো বিশেষ নকওঁ, এটা সম্পদ বুলি ক'ব লাগিব আমাৰ খেলুৱৈসকল, জাতিৰ গৌৰৱ, দেশৰ সম্পদ আমাৰ খেলুৱৈসকল। গতিকে এই খেলৰ জৰিয়তে এটা আমাৰ একত্ৰিতকৰণ কৰিব লাগিব, ভাতৃত্ববোধ কৰিব লাগিব, যাতে সকলোৱে এটা মিলিজুলি থাকিব পাৰে, ইয়াতে কোনো ধৰণৰ জাতি ভেদ নাথাকি আমাৰ খেলৰ এটা যাতে এটা পৰিৱেশ এটা গঢ়ি উঠিব পাৰে তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। বিশেষ নকওঁ, এইখিনি কৈ মই বাক্সাৰ পৰা ধীৰাজ উপাধ্যায়ৰ প্ৰতিবেদন, বাক্সা লাইভ।